আনে মানে যাব আৰু 5 মিনিট সোনকালে ভাত চাফা হ'ব নহয় পাইছো নটিফিকেশ্যন আহিছে এতিয়া মোৰ নিজৰ ৰিলটো এডিট কৰি আছো কৈ দিয়া তই মোৰ এই ফটোখনত কমেণ্ট এটা কৰি দেচোন লুকিং ফায়াৰ বুলি কৰি দে মোৰ এংগেজমেণ্ট আহিব দেউতা তুমিও যে আৰু তোমালোকে সেই আগৰ দিনৰ কথাবোৰকে কৈ আমাৰ এতিয়া ডিজিটেল আমাৰ দুনিয়াখনে ছ'চিয়েল মিডিয়া দুনিয়া নহয় আগতে জানো আগতে আমি কথা পাতিবলৈ আমাৰ লগৰ বন্ধু বান্ধৱীৰ লগত বহুত মাইল আমি খোজকাঢ়ি গৈছিলোঁ আৰু আজিকালি তহঁতি লগতে থাকি ইজনে সিজনৰ লগত কথা পাতিবলৈ চকুলে চাবলৈ সময় নাই এনেকুৱা হ'লে কিন্তু তহঁতৰ বহুত দিগদাৰ হ'ব দেই তহঁতি আপোন মানুহবোৰৰ পৰা দিনক দিনে আঁতৰি আহিবি এনেকুৱা হ'লে মই কৈছিলোঁ নহয় এই ল'ৰা ছোৱালীবিলাক এই মোবাইলটো খালে আৰু আগতে তেতিয়া স্কুলৰ পৰা আমি কিমান কথা পাতিছিল আজি ক'ত খালে কি কৰিলে এতিয়া আকৌ মই ভাত খাবলৈ মাতিলে কি মোবাইলত লাইভহে বিচাৰি থাকে মোৰ কথা কি লাইভ নাই নেকি কোনোবা নাম নামৰ কেৰমণি তাৰে আছে এইকণ হ'লে কিন্তু তহঁতি এই মায়াজালৰ পৰা কিন্তু ওলাই আহিব নোৱাৰিবি তহঁতৰ কিন্তু পিছত বহুত দিগদাৰ হ'ব দেই মই হ'লে কথাক এতিয়াই কৈ দিলোঁ তহঁতি সময় থাকোঁতে তহঁতি ভাল হ'ব খান্দিলে লোৱা যায় গ'ল এতিয়া একদম জবৰদস্তি খাম চিকেন হৈ আছে ন চেলফি লৈ লওঁ তুমি নুবুজিবা এইবোৰক ফুড ফটোগ্ৰাফী বুলি কয় আমি যি খাওঁ চবকে দেখুৱাব লাগে
কি হ'ল দিগন্ত ইমান কিয় হুলস্থুল কৰিছ মই যিটো ইনভেষ্টমেণ্ট এপত টকা লগাইছিলোঁ সেইটো ফ্ৰড আছে মোৰ বেংকৰ একাউণ্টৰ পৰা গোটেই টকা কোনোবাই কাটি লৈ গ'ল দেউতাই গম পালে মোক উলিয়াই দি লৈ গ'ল কেপশ্যন দিম বন্ধুৰ দুখত ময়ো দুখী পুৰা ভাইৰেল হ'ব ভালে যাম বিলু বিলু বন্ধ কৰ হা কি কৰিছ বিবেকটো গ'ল নেকি তোৰ লগৰ বন্ধুৱে সদস্য হেৰুৱা হয় হা আৰু এজনী ছোৱালীয়ে সন্মানৰ কথা আহি কৰিছে আৰু তই বৰ্তমান বিভিন্ন লাইভ কৰা কণ্টেণ্ট বনাইছ তই একো কণ্টেণ্ট বিচাৰি পাইছ হে কাম নাই কি কণ্টেণ্টৰ বাবে তই কণ্টেণ্ট বুলি ক'লে নহ'ব নহয় এজনী ছোৱালী জীৱনৰ কথা আহি কৰিছে তই কেনেকুৱা কাম কৰি আছে এই যিখন ৱেবছাইটত ধুনীয়া সেইখন দেখিবলৈ ইমান ধুনীয়া কিন্তু এখন ইমানেই তাতকৈ বেছি হোৱা নহয় ইয়াৰ পৰা যদি কোনোবাই ওলাই নহয় এই লাইন যদি ওলাই নহয় কিন্তু বহুত দিগদাৰ হ'ব মই তোমাক কৰিব হ'ব দেই মোৰ লগৰ এজনী আছে ফোনটা মই কৰিছোঁ হেল্ল' অঁ জিনা কি খবৰ তোমাৰ হয় 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 এই দিগন্ত হয় 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 দিগন্ত মানে পইচা ইনভেষ্ট কৰিছে সেইটো ঘৰত আছিলে গোটেই পইচাখিনি ঘূৰাই দিলে তাৰপিছত এই বগলী আৰু মানে বৰ ডাঙৰ কথা এটা ক'ব নহয় তুমি কি ওচৰতে আছে নেকি এই পাৰিলে আমাৰ মানে এটাক মাৰি যাবাচোন দেই এই মানে কম আৰু উপায় নাইকিয়া গৈছে আৰু ভিডিঅ' বনাম যিয়ে সমাজত সজাগতা আনে আৰু সকলোৰে উন্নতি হয় प्रचार करे तुम्हारे RTA 2001 অনুমোদিত ধারা
এজন চিঙিয়াজী পোহৰ আহিল আপোন মানুহৰ মাজত প্ৰকাশৰ মেল বহিল জন্মৰ ৰাগ হৈ মানুহ হোৱা আমাৰ সমাজখন সুৰক্ষিত কৰোৱা